কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল স্কুল অসমলৈ। আজি আমি আৰম্ভ কৰিব লৈছোঁ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথমতে আমি আৰম্ভ কৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? তেখেতৰ জন্ম হৈছিলে 1449 খ্ৰীষ্টাব্দত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিলে 1568। ক'ত হৈছিলে? মৃত্যু হৈছিলে আৰু জন্ম হৈছিলে নগাঁৱৰ আলিপুখুৰীত আৰু মৃত্যু হৈছিলে 1568 খ্ৰীষ্টাব্দৰ কোচবিহাৰত। তো শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী যুগস্ৰষ্টা কবি হিচাপে ধৰা হয়। তেখেতে আমাৰ জাতিৰ সংস্কাৰক হয়, ধৰ্ম প্ৰচাৰক হয়, সংগঠক হয়, এই সকলোখিনি তেখেতে কৰিছে। তেখেতে গীত, নাট্য, কবিতা এইখিনি গোটেইখিনি ৰচনা কৰিছিলে। গীত, নাট্য, কবিতা ৰচনা আৰু তেখেতৰ আটাইতকৈ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভটো হৈছে কীৰ্তন ঘোষা। আহে যে শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভটো কি আছিলে? কীৰ্তন ঘোষা। তাৰোপৰি তেখেতে উত্তৰাখণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিলে। তেখেতৰ নাটসমূহ হৈছে ৰুক্মিণী হৰণ, হৰিশ্চন্দ্ৰ উপাখ্যান আদি কাব্য ৰচনা লগতে বৰগীত ৰচনা কৰিছিলে। তেখেতে নাটকসমূহ যে ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, ৰাম বিজয়, কালীয় দমন আদি। ভক্তি ৰত্নাকৰ তেখেতৰ তত্ত্বমূলক গ্ৰন্থ আৰু তেখেতৰ প্ৰথম সংলাপবিহীন নাটখন আছিলে চিহ্নযাত্ৰা। চিহ্নযাত্ৰা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট।